Hello guys, welcome to my YouTube channel. আপোনালোকক সকলোকে স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'লৈ। আশা কৰো আপোনালোক সকলোৰে ভাল, মোৰো ভালেই। তো দেৰিকে হ'লে আপোনালোকক সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালো। আৰু এতিয়া মই যাওঁ অলপ বজাৰ কৰিবলৈ, মানে তেল চেল কিবা কিবি আনোগে পিঠা বনাম বুলি। মানুহে মানে উৰুকাৰ দিনাহে পিঠা বনায়, কিন্তু মই আজি বনাম বুলি তো এতিয়া মই ওলাই যাওঁ। তো অলপ বজাৰ কৰোঁ, আপোনালোকক দেখাই থাকিম কি পিঠা বনাম। তো লেটছ গো। তো গাইজ ঘৰলৈ যাবলৈ বহুতে মন আছিলে, বাট ঘৰৰ পৰা 29 ডিচেম্বৰত আহিছোঁ যিহেতু, সেইকাৰণে ঘৰলৈ নগ'লোঁ আৰু ভাবিছিলোঁ ঘৰত যাম বুলি আৰু লিভ ল'ম বুলি ভাবিছিলোঁ। কিন্তু ভাবিলোঁ মানে বহুত প্ৰব্লেম হয় ইয়াৰ পৰা, শিলচৰৰ পৰা গুৱাহাটীৰ পৰা ফিৰছে গোগামুখ পৰা আকৌ ঢকুৱাখানা, বহুত মানে ট্ৰেভেল কৰিব লাগে। সেইকাৰণে ভাবিলোঁ ঘৰত নাযাওঁ এবাৰ। তো হ'লেও মানে বিহু হ'লে ঘৰলৈ বহুত মনত পৰে, ঘৰৰ নিচিনাটো কেতিয়াও নহয়, হয়নে নহয়। তো এতিয়া মই অকলে যাওঁ, অলপ বজাৰ চজাৰ কৰি আহোঁগৈ, মানে তেল কিবা কিবি আটা চাটা আনো, মানে তাৰপৰা আন্টিৰ পৰে চাউল এক্সচেঞ্জ কৰিম বুলি ভাবিছোঁ। তো এতিয়া মই দোকানৰ পৰা যাওঁ। তো গাইজ নমিতাহঁতৰ ৰুমত মানে অলপ সোমাই আহিছোঁ, সিহঁতে মানে তিল পিঠা বনাই আছে, কিন্তু তিলটো উঠা নাই, মানে মিক্সাৰ চাউল যে সেইকাৰণে উঠা নাই। तो गाइस मैं भी जा रही हूँ दुकान, थोड़ा सा सामान लेने के लिए। और ये वाला हमारा हॉस्पिटल है, ये वाला न्यू बिल्डिंग जो बना हुआ है ना, तो इधर रूम खाली है, अब लोग चाहिए तो आ सकता है। लोकेशन वो रमनाघर का आसपास ही है, ये देखो तो लिखा है, इधर रूम खाली है ऑलरेडी। और इधर से आके ये वाला रास्ते से आके ये रूम मिलेगा। तो अभी मैं जा रही हूँ। तो ना मुझे भी इतना पिठा बनाने नहीं आता है, फिर भी मैं आंटी के साथ बनाऊंगी, इसलिए थोड़ा सा सामान लाने के लिए जा रही हूँ। आंटी को मैंने बोला है कि मैं पिठा बनाऊंगी, तो मेरी आंटी ने बोला है कि मेरे पास तो पिठा है तो खाओ। मैंने बोला नहीं सही आंटी, मैं खुद बनाऊंगी, तो इसलिए मैं सामान लेने के लिए जा रही हूँ। तो गाइस अब आपको दिखाऊंगी क्या पिठा बनाऊंगी, तो आप लोग वीडियो देखते रहना। तो गाइस ये आंटी लोग पिठा बना रही है, बिहू का पिठा। तो नाम दे किटा आसले, नाम दे बकफुल पाटी पिठा, ओता पाती पिठा, ओता पाटी पिठा, ओता बकफुल। বিহু বিহু লাগিছে আন্টিহঁতৰো, সেইকাৰণে পিঠা বনাই আছে আৰু। পিঠা খাইছো, পিঠা পিঠা। এইজনী কিউট এজনী আছে, এইটো পোৱালি এটা আছে। হাই বলো, তই না হাই বলো, হাই বলো, বুজিছ না, হাই বলো, হাই। তুমিও হাই গো, তুমিও হাই। গাইজ আন্টিহঁতে পিঠা বনোৱা অলপ দেখালো আপোনালোকক। আৰু এইয়া টিকলিজনী ইমান কিউট, দেখিছেনে আপোনালোকে? কিছু কৰিবাই নি? হা উদিত গা আছে আমাৰ কাপোৰটা। তো গাইজ এয়া মই টিকলি কেইজনীৰ লগত খেলি আছো। আৰু আপোনালোকে যে জানেই চাগে মই সৰু পোৱালিৰ লগত খেলি বহুত ভাল পাওঁ। মই নিজে সৰু, আৰু সৰু পোৱালিৰ লগত খেলি বহুত ভাল পাওঁ, সেইবাবে আন্টিৰ পোৱালিটো মই লৈ আছো। আৰু এয়া সৰু টিকলিজনী এই আমাৰ বিল্ডিংটোত, ৰুম বিল্ডিংটো। আৰু এয়া অলপমান। তো গাইজ পিঠা বনাবৰ কাৰণে এয়া চাউল তিয়াই থৈছিলোঁ, বেছি নহয় এপোৱামান তিয়াই থৈছোঁ। তো এতিয়া বনিব আৰু, তো চাই থাকক। আন্টি গাও, আমাৰ সঙ্গে সঙ্গে গাও। তো গাইজ এয়া পিয়াখন তিতি আছে, আৰু ইয়াতে মই দেখিছেনে চৌকা ধুনীয়াকৈ আন্টিয়ে বনাই থৈছে। ইয়াতে মই পিঠাটো বনাম, তো চৌকাটো অলপ যোগাৰ কৰি লৈছোঁ, জুই পৰা অলপ জ্বলাই লওঁ। তো আপোনালোকক পিঠা বনোৱাৰ পাছত দেখাম দেই। ফাইনেলি মই জুই পৰা জ্বলালোঁ, আৰু আৰম্ভ কৰোঁ এতিয়া মোৰ কাম। মই পিঠা বনাবলৈ কাৰণে আহিলোঁ আন্টিহঁতৰ ঘৰত, কাৰণ মই অকলে বনাব নোৱাৰোঁ যিহেতু। দেখিছেনে ইমান ধুনীয়াকৈ জুইশালত বনাইছোঁ, ধুনীয়াকৈ মানে চৌকা বনাই থোৱা আছে আন্টিহঁতৰ ৰুমত, ঘৰতে মানে। সেইকাৰণে আন্টিহঁতৰ ঘৰলৈ আহিছোঁ, আৰু আন্টিয়ে হেল্প কৰিছে, দিদিজনীয়ে হেল্প কৰিছে।
তো ইমান মই পিঠা বনাব নাজানো নহয় গাইজ আণ্টিহঁতৰ মানে অলৰেডি বনাই শেষ হয় সেইকাৰণেহে মোক হেল্প কৰিছে তো আণ্টিহঁতেও বনাব তেতিয়া আপোনালোকক পিঠা কেনেকুৱা বনাম চাব পিঠা দিছোঁ ৰ'ব আমার করছে খাইছি আটু ওই জন্য আগুন পেয়েছি আর ইয়ে করছে যে আমার পাওয়ার সেটা হয়েছে ফুটকারি উঠেছে इसका नाम क्या था ফুরি পিঠা खुदी ফুরি ফুরি ফুৰি পিঠা এইটো বোলে ফুৰি পিঠা আৰু এইটো কিটা নাম নামটা কি সুজির পিঠা চুজিৰ পিঠা এয়া হৈছে চুজিৰ পিঠা এয়া হৈছে পুৰি পিঠা আমাৰ তো এয়া হৈছে নাৰিকল এইটো মই মিক্সিত অলপ গুড়ি কৰি লওঁ আৰু দেখিছেনে এয়া মই ধুনীয়াকৈ গুড়ি কৰিব লাগিব এইটো এয়া ধুনীয়াকৈ নাৰিকলটো মিক্সিত মাৰি লৈছোঁ আৰু এয়া মই কেৰাহীত গৰম কৰিছোঁ চুজি এয়া বনাব লৈছোঁ আৰু এয়া হৈছে নাৰিকল আৰু চেনি মই মিক্স কৰি লৈছোঁ আৰু ধুনীয়াকৈ মিক্স কৰাৰ পাছত এয়া গোল গোলকৈ বনাইছোঁ দেখিছেনে আপোনালোকে এয়া গোল গোলকৈ হৈ গৈছে দেখিছেনে এয়া হৈছে চুজি আৰু নাৰিকলৰ লাৰু এদিন মই ভিডিঅ' আপোনালোকক দেখাই দিছিলোঁৱে এদিন মই ভিডিঅ' বনাইছিলোঁ স্পেচিয়েলি চুজি আৰু লাৰুৰ মানে নাৰিকল পিঠা বনালোঁ নহয় আজি এতিয়া আৰু মানে অলপ সৰু সুৰাকৈ স্মল পাৰ্টি আমি পাৰ্টি কৰিছোঁ 4জনী আছোঁ যিহেতু বা দুজনী আছে মোৰ লগৰ এজনী আৰু মই তো আজি আমি সৰু সুৰাকৈ পাৰ্টি খাম তো এতিয়া চব্জি বনি আছে মানে মাংস বনি আছে তো আপোনালোকক দেখাম দেই তো গাইছ এয়া মাংস বনি আছে মাংস আলু আৰু বিলাহী লগত চিকেন বনি আছে তো এয়া বনি গ'ল মাংস ধুনীয়াকৈ হৈ গ'ল খাবহে লাগে এতিয়া The next day. হেল্ল' গাইজ গুড মৰ্ণিং কালি যিহেতু মাঘ বিহু আছিলে আপোনালোকৰ কেনেকুৱা গ'ল বিহু আৰু আমাৰনো তেনেকৈ সৰু সুৰাকৈ গ'ল আৰু ইমান ভালো নগ'ল কিন্তু যিহেতু আমি আছোঁ বৰ্তমান শিলচৰত আপোনালোকে যোনে মোৰ ভিডিঅ'বোৰ চাই জানিয়ে চাগে আৰু যোনে নাজানে তো আপোনালোকক কৈ দিছোঁ বৰ্তমান মই আছোঁ শিলচৰত তো ইমান মানে ইয়াত মেজি চেজি জ্বলোৱা মানে নিয়ম চিয়ম নাই কিন্তু পিঠা চিঠা বনোৱা ইয়াতো নিয়ম আছে তো আণ্টিৰ লগত মই কালি পিঠা চিঠা বনালোঁ আৰু ভিডিঅ'টো সেইকাৰণে বনাইছোঁ তো আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'বিলাক চাই থাকিব আৰু মোৰ যোনে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু মৰম দিব তো মই আৰু ভিডিঅ' দিম আপোনালোকক তো যদি আপোনালোকে কমেণ্ট নকৰে তো মোৰ ভিডিঅ' বনাবলৈ মন নাযাব তো আপোনালোকে মোৰ ভিডিঅ'টো প্লিজ চাব এণ্ড লাইক কৰিব মানে কালি ৰাতিও সৰু সুৰাকৈ খানা খাইছিলোঁ সেইটো ভিডিঅ' কৰা নহ'ল আৰু মানে আণ্টিহঁতে মোক ভিডিঅ' বনাই বুলি মানে ইহঁতৰ মানে পিঠা বনাবলৈ ভিডিঅ' কৰিলোঁ আৰু আজি যাম দিছে আমাৰ ছুটি দিছে সেইকাৰণে আকৌ কাইলৈৰ পৰা ডিউটি যিহেতু যাবই লাগিব তো ভাবিছোঁ আজি কি কৰোঁ কি নকৰোঁ আজি মানে ভিডিঅ' বনাব লাগিব ৰিলচ বনাব লাগিব তো মোৰ মানে কেমেৰাৰ কোৱালিটি ইমান ভাল নহয় সেইকাৰণে আপোনালোকে মোৰ ভিডিঅ'বোৰ নাচাই হয় নাই কিন্তু চাব আকৌ আৰু সেয়া তো এতিয়া চাহ অলপ বনাওঁ তো আপোনালোকক দেখাম বিহুৰ পিঠা সৈতে চাহৰ লগত যদি তো গাইজ যিমান নোৱাৰিলেও আমি সৰু সুৰাকৈ আৰু দেখিছেনে ডেক'ৰেট এটা কৰিলোঁ আৰু কেনেকুৱা লাগিছে আপোনালোকক কমেণ্ট কৰি জনাব দেই তো গাইজ ধুনীয়াকৈ চাহ একাপ খালোঁ মৰ্ণিং পিঠাৰ লগত তো আপোনালোকৰ বিহু কেনেকৈ গ'ল প্লিজ কমেণ্ট কৰি জনাব তো এতিয়া ভাত পানী বনাওঁ তো আপোনালোকক ভিডিঅ' কৰা নহ'ব আৰু তো গাইজ মই মানে চুমিবাহঁতৰ ৰুমলৈ আহিলোঁ মানে নমিতাহঁতৰ ৰুমলৈ মানে বিহু খাব মাতিছে আৰু বাই ডিউটিলৈ গুচি গ'ল আমাক মাতি পিনি তো ইহঁতৰ ৰুমত বিহু খাব আহিছোঁ তো আমাৰ সৰু পোৱালি এটা আছে মানে দাদা বাগৰ চাব দেই ইমান কিউট হয় আপোনালোক দেখা পাব ক'ত লৈ গ'লে আপুনি এইটো আমাৰ পোৱালি হয় দেই বহুত কিউট হয় পোৱালি মাকজনী গেলি অকণ মোক খালি মোক গেলি নহয় বহুত ধুনীয়া হয় পোৱালি বহুত ধুনীয়া হয় মই মানে নবিতাহঁতৰ ৰুমলৈ আহিলে এই সৰু পোৱালিটোক নৰাকৈ এবাৰো ঘৰ ৰুমলৈ নাযাওঁগৈ আপোনালোকে চাব নেকি এইটো আমাৰ মৰমৰ বেটা পোৱালিটো ঐ লৈ বেটা আছে বহুত কিউট হয় বহুত কিউট চাব কথাবোৰ বুজি পোৱা নাই যে 4 মাহ হ'ব আৰু বোলে পৰহিলৈ 4 মাহ হ'ব আৰু আমাৰ কিউটি পাইটো তো গাইজ নমিতাই আমাক জলপান দিছে আমি ভাত চাত অলৰেডি খালোৱেই ভাত নোখোৱাৰ আগতে জলপান খায় মানুহে আমি আকৌ ভাত খাইহে জলপান খাম ইয়াত আছে দৈ চিৰা মুড়ি আৰু ইয়াত তিলৰ লাৰু এয়া গুড় তো চব তো গাইজ এতিয়া আমি চাহ অলপ খাওঁ আৰু ইয়াত জলপান দিছে পিঠা কিবা কিবি চাহ খাওঁ আৰু দেই অলপ
আৰু আপোনালোকে চাগে মোৰ বেকগ্ৰাউণ্ডটো সদায় মোৰ ভিডিঅ'ত দেখেই চাগে, কেতিয়াবা ভিডিঅ' দিলে মানে মই শ্বৰ্ট কাটিং ৰাস্তাতে অহা যোৱা কৰোঁ, মানে ইয়াৰ পৰা সোনকালে পাওঁ যে সেইকাৰণে। এতিয়া বনি আছে আৰু ইয়াত দেখিছেনে বহুত দীঘল দীঘল, ইয়াৰ পৰা বনি সেইডোখৰ একদম বহুত ডাঙৰকৈ মানে ডাঙৰ হয়। এই বিল্ডিংটো বহুত ডাঙৰ, সেইকাৰণে মানে এতিয়ালৈকে কমপ্লিট হোৱাই নাই। তো হস্পিটেল পাওঁ হৈছেহি আৰু ভিডিঅ'ত মানে মাৰিছোঁ, আপোনালোকে জানি চাগে এলাও নহয় ভিডিঅ' বনা, সেইকাৰণে আপোনালোকক দেখাব একোৱেই নহয়গৈ। তো আপোনালোকক পাছত লগ পামগৈ, বাই বাই। ইমান দীঘল হ'লেও আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল নাপাব, সেইকাৰণে ইয়াতে ভিডিঅ'টো এণ্ড কৰি দিওঁ। আপোনালোকে যদি মোৰ ভিডিঅ' ভাল পালে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। তো আজিলৈ আহিছোঁ দেই, বাই বাই।